এটা সাময়িকভাৱে হ'লেও সকাহ দিয়াৰ নিচিনাকৈ গভৰ্ণমেণ্টে এতিয়া ইলেকশ্যন কমিশ্যনে কিয় ডেটটো মানে নিৰ্ধাৰণ কৰিছে, সময়টো নিৰ্ধাৰণ কৰিছে, তাৰপিছত দেখা গৈছে যে BPFৰ আজিৰ ডেটত কিমান স্থিতি ভাল। আমিতো যিমান মানে সময়মতেই বিচাৰিছিলোঁ ইলেকশ্যন, সেইটো এতিয়া যেনিবা কোৰ্টৰ অৰ্ডাৰ মতে উইদিন 15 ডিচেম্বৰ গোটেইখিনি হ'ব। আৰু সেইখিনি শুনাৰ পিছত এতিয়া আৰু বেছিকৈ মানে গিয়াৰ আপ হৈছে। তো খুব সুন্দৰভাৱে আমাৰ প্ৰচাৰ চলি আছে আৰু ৰাইজৰ মানে অত্যন্ত উৎসাহ আমি দেখি আছোঁ এতিয়া। এটা প্ৰশ্ন উঠিছে যে বিটিআৰ চুক্তি হৈ গ'ল, কিন্তু বিটিআৰ চুক্তি স্বাক্ষৰকাৰী এতিয়া জেলত, তেওঁলোকক এই মুহূৰ্তত ওলাই যায় কাৰণে হাগ্ৰা মাহুলিৰে যুঁজি আছে বা যুঁজি থাকিব বুলি কৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? যিহেতু আপুনি নিজে সংগ্ৰামী পৰিয়ালৰ মানে একালৰ সতীৰ্থসকলে তেওঁলোকে এতিয়া বন্ধ কৰি দিছে তেওঁলোকৰ মানে যোন মেইন আছে। আচলতে এতিয়া এই মুহূৰ্তত এইটো কোনোবা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বা কোনোবাই তেওঁ উলিয়াব লাগে বা উলিয়াম বুলি ক'বলগীয়া হ'ব নালাগিছিল। সেইটো দুৰ্ভাগ্যজনক বুলি ক'ম মই, কাৰণ শান্তি চুক্তি হোৱাৰ পিছত এতিয়া যিসকল বিদ্ৰোহী সংগঠন তেওঁলোকৰ যিবিলাক জেলত থাকে সেইবিলাকৰ সাধাৰণ সমাধান দিয়া হয় বা ৰাজহুৱা সমাধান, যিটোক আমি জেনেৰেল এমনেষ্টি বুলি কওঁ। আৰু যদিও কিবা কাৰণত সেইখিনি কৰিব পৰা নাইকিয়া, তেনেহ'লে বেল আউট কৰিব লাগে, তেওঁলোকৰ কেছটো চলি থাকিব 5 বছৰ 10 বছৰ যিমানলৈ যায়। কিন্তু শান্তি চুক্তি কৰাৰ পিছত তেওঁলোক জেলত থকাটো মানে অৰ্থহীন। এতিয়া বাইদেউ দেখা গৈছে যে শান্তি চুক্তিকাৰী একাংশই আকৌ নিজে ৰাজনৈতিক পথাৰত নামি পৰিছে। আন এগৰাকী শান্তি চুক্তিকাৰী তেখেত এতিয়াও কাৰাৰুদ্ধ। সেইটোৱে, সেইকাৰণে মই আগতেও কৈছোঁ মানে ইউজ এণ্ড থ্ৰ' নিচিনা কৰিছে। ডিয়াৰ নাবলা তেখেতৰ চহী নহ'লে হয়তো চুক্তিটো নহ'লহেঁতেন, নহ'লেতো তেওঁক জেলত ৰাখিয়ে চুক্তিটো কৰিব পাৰিলেহেঁতেন। চ' তেওঁক আনিলে, চুক্তি হ'ল। চুক্তি হোৱাৰ পিছত একচুৱেলি NDFBৰ লগত যিটো মেমৰেণ্ডামখন লৈ ইণ্টাৰলকিউটৰে আলোচনা কৰি আছিলে, সেইখনত জেনেৰেল এমনেষ্টিৰ কথা সন্নিৱিষ্ট কৰা হৈছিল। আৰু আমি জনাত সেইটো ইণ্টাৰলকিউটৰ লেভেলত, আৰু সেইটোৱে নিয়ম যিহেতু, সেইটো মানে জেনেৰেল এমনেষ্টিৰ কথা আহিছিল। কিন্তু পিছত যিখন চুক্তি কৰা হ'ল সেইখনটো তেওঁলোকে সম্পূৰ্ণকৈ নেদেখিলেও, আৰু সেইটোত তাৰমানে ক্ল'জটো অলপ ডিফাৰেণ্টলি তাত ৰখা হ'ল। তাত তাৰমানে বেইলৰ কথাও লিখা নহ'ল। তাত লিখা হ'ল যে দুটা ধৰণৰ কেছটো দুটা ভাগত ভাগ কৰা হ'ল, এটা হেনিয়াছ কেছ, এটা নন হেনিয়াছ কেছ। চ' এতিয়া নন হেনিয়াছ কেছবিলাক লাহে লাহেকৈ কোৰ্টত গৈ সেইবিলাক উইথড্ৰ হ'ব, কিন্তু হেনিয়াছ কেছৰ বিষয়ে তাত স্পষ্ট একো লিখা নাই। এইটো ৰিভিউ কৰা হ'ব যে এজ পাৰ এক্সিষ্টিং পলিচি বুলি লিখা আছে, যে উইথ এক্সিষ্টিং পলিচি। সেইটো ডাঙৰ কথা। এতিয়া কোৱাকুই হৈছে বা কৈ আছে চাকৰকাৰীসকলেও যে 6 মাহৰ পিছত ওলাব, এবছৰৰ পিছত ওলাব, আমি লাগিম, সেইবিলাক এটা প্ৰচেছ আছে, টাইম লাগিব। কিন্তু আচলতে এইটো হ'ব লাগিছিল যে যেতিয়াই চুক্তি হৈছে তেতিয়াই ওলাব পাৰিব লাগিছিল, নহ'লে শান্তি চুক্তিৰ অৰ্থই নাই। মানে শান্তি চুক্তিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে বুলি ক'ব পাৰি। নিশ্চয়, মই সেইটোকে কৈছোঁ, ইউজ এণ্ড থ্ৰ'। তেখেতক হেৰিৰ কাৰণে স্বাক্ষৰৰ কাৰণে আনিলে, কেইদিনমানৰ কাৰণে, আকৌ কামটো হৈ গ'ল, তেওঁক সোমোৱাই থৈ দিলে, আৰু বাকীখিনিয়ে যি কৰি আছে আমি সকলোৱে দেখি আছোঁ। বিজেপি চক্ৰান্ত হ'ব নেকি? বিজেপি গভৰ্ণমেণ্টৰ চক্ৰান্ত? সেইটো নাজানো, কেৱল বিজেপি বুলিয়ে নহ'ব, এইটো কোনেও এনেকুৱা কামবিলাকতো আৰু অকলে নকৰে। কেনেকুৱা কি হৈছে, মুঠতে কাৰ কি কেলকুলেশ্যন আছে সেইটো সময়ত চব দেখা যাব। এতিয়া লাহে লাহেকৈ অৱশ্যে কিছু স্পষ্ট হৈ আহিছে। থেংক ইউ।